এগৰাকী সাধাৰণ মানুহ ৰূপে আপুনি সুখী হোৱাৰ 16টা উপায়। প্ৰথমতে, আনৰ পৰা একো আশা নকৰিব। 2 নম্বৰতে, আপুনি যিখিনি পাইছে সেইখিনি লৈ আনন্দ কৰক। নম্বৰ 3তে, নিজৰ মনটোত এখন সুখৰ ঘৰ সাজক। সকলো ভাগি ছিগি গ'লেও সেইখন ঘৰ কোনেও ভাঙিব নোৱাৰে। বাহিৰৰ কোনো শক্তিয়ে সেইখন ঘৰ একোৱেই কৰিব নোৱাৰে। নম্বৰ 4, গুণগুণাই গান গাওক। প্ৰতিদিনে আপোনাৰ গা ধোৱা ঘৰটো আপোনাৰ তালফাল সংগীত সাধনাৰ গৃহ ৰূপে ব্যৱহাৰ কৰক। আপুনি নাভাবিব যে আপোনাৰ বয়স বহুত হ'ল, গতিকে আপুনি গান গুণগুণোৱাটো বেয়া কথা। গান গুণগুণোৱাটোহে ভাল কথা। 5 নম্বৰতে, মাজে মাজে আপোনাৰ এনেকুৱা ভাৱ হয় নেকি যে আপোনাৰ চাৰিওপিনে থকা সকলো মানুহ আপোনাৰ শত্ৰু? যদি তেনেকুৱা ভাৱ হয়, তেন্তে নিজক এজন বিচক্ষণ চোৰাংচোৱা বিষয়া বুলি ভাবি লওক। এজন চোৰাংচোৱাই শত্ৰুৰ সম্পৰ্কে যিমানখিনি কথা জানে, সিমানখিনি আন কোনেও নাজানে। গতিকে কোনো শত্ৰুৱে আপোনাক একো কৰিব নোৱাৰে। এজন চোৰাংচোৱা বিষয়াৰ যিমান শত্ৰু, সিমানবোৰ শত্ৰু আপোনাৰ আছে জানো? নম্বৰ 6, আপুনি এজন যোদ্ধা, গতিকে আপুনি বিৰক্ত নহ'ব, মনলৈ অশান্তি আহিবলৈ নিদিব। কোনো যোদ্ধাই বিৰক্ত নহয়, কোনো যোদ্ধাই মনত কোনো অশান্তি নাৰাখে। তেওঁলোকে মাথোঁ তীক্ষ্ণ দৃষ্টি ৰাখি যুঁজ কৰে। নম্বৰ 7, আপুনি অকলশৰে থকা সময়বোৰত খঙাল মুডত নাথাকিব। কোনোবাই আপোনাক বেয়া ব্যৱহাৰ কৰিছে, সেইবোৰ কথা একান্ত অকলশৰীয়া সময়বোৰত পুনঃ ভাবি নাথাকিব। কাৰণ সেই সময়খিনি একান্ত আপোনাৰ সময়। আন মানুহৰ বেয়াবোৰ সেইখিনি সময়ত মনলৈ আনি নিজৰ সময়কণ নষ্ট নকৰিব। আপুনি হাঁহিমুখীয়া হৈ থাকক। 8 নম্বৰত, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক। কিমান সুন্দৰকৈ ফুলপাহ ফুলিবলৈ আৰম্ভ কৰিছে সেয়া চাই ৰওক আনন্দ মনেৰে। ধনী বা বিখ্যাত মানুহৰ চোলাৰ জেপৰ ওপৰত ওলাই থকা প্লাষ্টিকৰ মৰা ফুলবোৰলৈ চাই থকাৰ পৰিৱৰ্তে গছবোৰত ওলাই থকা প্ৰাকৃতিক জীয়া ফুলবোৰলৈ চাওক। যদিহে সন্মুখত ফুল নাই, তেন্তে এজোপা গছ ৰুই লওক। 9 নম্বৰত, কথাবোৰ মনৰ পৰা উলিয়াই দিয়ক। প্ৰতিদিনে চেষ্টা কৰক। চকুহাল মুদি লৈ এপাহ ফুল কল্পনা কৰক আৰু ফুলপাহৰ বাহিৰে মনলৈ একো কথাই নানিবলৈ চেষ্টা কৰক। প্ৰতিদিনে মাথো 5 মিনিট কৰক। প্ৰথমে আপোনাৰ এনেকুৱা লাগিব যে এইটো কাম কৰোঁতে আপোনাৰ বহু সময় নষ্ট হ'ব, কিন্তু মাথো 5 মিনিট কৰক। সেই 5 মিনিটত মনলৈ একো কথাই নানিবলৈ প্ৰবল চেষ্টা কৰক। নম্বৰ 10, কৰি থকা সৰু কামটো উপভোগ কৰক। সেইটো এটা খেল বুলি ভাবক। নম্বৰ 11, প্ৰতিজন তেজমঙহৰ মানুহেই স্বতন্ত্ৰ। নিজৰ স্বাৰ্থত বা নিজৰ আকাংক্ষা পূৰণৰ বাবে কাকো নিৰ্জীৱ পুতলাৰ দৰে গঢ়িবলৈ নিবিচাৰিব। আনকি নিজৰ আপোনজনকো নিবিচাৰিব। নহ'লে সেই কাৰ্যই পিছত আপোনাৰ নিজৰে অশান্তি বৃদ্ধি কৰিব। আপুনি নিজেও এজন স্বতন্ত্ৰ মানুহ। আনৰ অৱজ্ঞাই আপোনাৰ মনৰ ভিতৰৰ আপুনিজনক প্ৰভাৱিত কৰিবলৈ নিদিব। 12 নম্বৰত, আপোনাক প্ৰতিদিনে যিমানখিনি টোপনি প্ৰয়োজন সিমানখিনি শুৱক। কাৰোবাক 6 ঘণ্টা লাগিব পাৰে, কাৰোবাক 7 ঘণ্টা লাগিব পাৰে। টোপনি পূৰ হোৱাৰ পাছতো সাৰ পোৱাৰ সময়ত বৰ ভাগৰুৱা যেন লাগিলে মুখেৰে ডাঙৰ শব্দ কৰি নেথনি কেকনি মাৰি এঙামুৰি দিয়ক। হাত ভৰি কুচাই মেৰিয়াই মহতিয়াই বাগৰ সলাওক, যেনেকৈ কেঁচুৱাই কৰে। মিচিকীয়া হাঁহি এটাও মাৰি দিয়ক। এই সামান্য কামটোৱে আপোনাক দিনটোলৈ মনে প্ৰাণে শক্তিমন্ত কৰি ৰাখিবও পাৰে। যদিহে আপুনি টোপনি যাব পৰা নাই, শৱাসন কৰক। বহু সময়ত শৱাসনে আপোনাক টোপনিতকৈও গভীৰ প্ৰশান্তি দিব। নম্বৰ 13, 2 নম্বৰৰ কথাখিনি আকৌ পঢ়ক। আপোনাৰ চাৰিওপিনে অপৰ্যাপ্ত বস্তু আছে, সম্পদ আছে, প্ৰকৃতি আছে, তাৰোপৰি আছে বিশাল সম্ভাৱনা। সেইখিনি মনেৰে উপভোগ কৰিহে বাকী যুঁজখনত জঁপিয়াই পৰক। 14 নম্বৰ, আপুনি নাভাবিব যে গোটেই পৃথিৱীত কেৱল আপুনিহে যুঁজাৰু। 15তে, গুমুঠাসকলৰ প্ৰতি আপোনাৰ মনত সোমাই থকা খংবোৰ এৰি দিয়ক। অজিন, পাতকী আৰু পৰশ্ৰী কাতৰবোৰক মনতে ক্ষমা কৰি দিয়ক। তেওঁলোকক একো নকবও, তেওঁলোকৰ কথা নাভাবিবও। নম্বৰ 16, স্বাস্থ্যৰ যত্ন লওক। লোকৰ বাবে নহয়, নিজৰ বাবে নিজৰ যত্ন লওক। অকলে থাকোঁতেও নিজকে সুন্দৰকৈ আটোম টোকাৰিকৈ সজাই ৰাখক। ধন্যবাদ।
ভিডিঅ'টোৰ পৰা যদি কিবা এটা জানিব পাৰিলে লাইক এটা কৰি কমেণ্ট কৰি জনাব